Hi friends, welcome back to Jongoli Vlog. Hey दोस्तों, মোৰ লগত আজি কোন আছে চাওক একবাৰ। हेलो दोस्तों, this is মাজুলী। আপোনালোকক মাজুলী দেখুৱাব আজি মাজুলীত আছো আমি আজি। বৰ্তমান ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। একে কিমান ধুনীয়া এইটো ইয়াৰ নামটো কি বোলে? জাউবন গছ চাবলৈ আহিছো আজি। ফাৰ্ষ্ট টাইম দেখিছো এনেকুৱা, মানে আমাৰ ওচৰতে আছে কিন্তু আমি গম পোৱা নাছিলো। ব্ৰক লগ পাই আজি গম পালো যে ইমান ধুনীয়া পৰিৱেশ ইয়াতো আছে। দেখুৱাই আছো আপোনালোকক সকলো ভিডিঅ' চাই থাকক। জাউবন গছ চাবলৈ আহিছে বুঢ়াই আজি জাউবন গছটো কোনো জেগাতে আজি একদম মানে ফটো তামাম শ্বুট কৰিম আৰু ইয়াত। আগলৈ চাই থাকক ফ্ৰেণ্ডছ। জাউবন গছৰ তলত বুঢ়াই কি কৰিব তাকো দেখুৱাম, আৰু মই কি কৰিম তাকো দেখুৱাম। আৰু আপোনালোকে যদি চিনি নাপায় জাউবন গছটো কি বস্তু বুলি ভাবিছে, তেতিয়াহ'লে চাই থাকক কিমান সুন্দৰ জেগা। ৱেলকাম বেক মাজুলী। পানী সঁচাকৈ বহুত ঠাণ্ডা, একদম ইয়াৰ পানী মানে ঠাণ্ডা। ফ্ৰেণ্ডছ, কিমান ধুনীয়া এইবিলাক জেগা চাই লয় একবাৰ। আমি আহি আছো জাউবন গছৰ মাজত। দোস্ত আমাৰ আমাৰ জংগলী ব্লগে কি কৰি আছে এয়া দেখুৱাই দিছো আপোনালোকক। কেনেকুৱা লাগিছে? একদম মজা লাগিছে না? ক'ত ধৰিছ? ইফালে ধুনীয়াকৈ দেখুৱাই আছো আপোনালোকক। আজি মই কি ক'ম, মানে অলপ এনজয় কৰি দেখুৱাবলৈ বিচাৰিছোঁ। ইমান অলপ জীয়া টাইপৰ কথা কৈ ভিডিঅ' বনাই সুধিছোঁ। আজি ফাৰ্ষ্ট টাইম গছত উঠিম বুলি ভাবিছোঁ লাইফত। বাটৰ নিচিনাকৈ উঠিবলৈ চেষ্টা কৰিম। কামিনা let's start friends, come on. জংগলী ব্লগ। ভালকে ভালকে একদম বান্দৰদৰে উঠি গৈছে আমাৰ জংগলী ব্লগ। সৰি গাইজ। তো ফ্ৰেণ্ডছ, আজি অলপ সৰুকৈ সাধাৰণ এটা ভিডিঅ' বনালোঁ মাজুলী জেগাত আহি পেলাই। বিশেষ ভিডিঅ'টোত ইমান চাবলগীয়া বস্তু নাই, অলপ এনজয় কৰিলোঁ আহি। তো মই আহি আছোঁ ইয়াৰ কিছুমান প্ৰাকৃতিক সৌন্দৰ্যবিলাক দেখুৱাবলৈ আহি আছোঁ, আৰু আপোনালোককো দেখুৱাইছোঁ। মই আগৰ ভিডিঅ'বিলাকতো কৈছোঁ মই প্ৰাকৃতিকক লৈ বহুত ভাল পাওঁ। এনেকুৱা সৌন্দৰ্য, গছ গছনি, লতা উদ্ভিদ এইবিলাকক মই বহুত ভাল পাওঁ। মোৰ ভাল লাগে এনেকুৱা জেগাবিলাকত আহি। এনেকুৱা সৌন্দৰ্য, প্ৰাকৃতিক গছ গছনি ভৰি থকা জেগাবিলাক মোৰ ভাল লাগে। এতিয়া মই আহি আছোঁ এইবিলাক ঢেকীয়া উদ্ভিদ বুলি কয়। এইবিলাক
এইটো এই ঢেকীয়া গছটো অষ্ট্ৰেলিয়া দেশৰ প্ৰতীক হয়। ঢেকীয়া পাত অষ্ট্ৰেলিয়া দেশৰ ক্ৰিকেট টীমৰ প্ৰত্যেকটো দেশতে ইউনিফৰ্মতে থাকে ঢেকীয়া পাত। তো চাই থাকক ভিডিঅ'টো আগলৈ। এইবিলাক সৌন্দৰ্য জেগা চেনেহী ভৰি আছে, এনেকুৱা এটা জেগাত আহি আছোঁ আজি। ফ্ৰেণ্ডছ সকলোকে একবাৰ দেখুৱাই দিছোঁ। দোস্তো ৱেলকাম টু ইউটিউব চেনেল জংগলী ব্লগ। বন্ধুসকল, আজি প্ৰাঞ্জল মিক্সাৰ চেনেলত মই নাই, মই আজি আছোঁ জংগলী ব্লগ চেনেলত। তো বন্ধুসকল, গতিকে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ব্ৰ'বাগৰ চেনেলটো কম দিনৰ ভিতৰতে 500 এবভ হৈ গৈছে আৰু চেনেলটো গ্ৰ' হৈ গৈছে। তো মানে আৰু তাৰ ভিডিঅ'বোৰ আপোনালোকে নিশ্চয় দেখিছে, চাই ভাল লাগিছে, যিহেতু ময়ো চাওঁ আৰু ভাল লাগে। তেওঁ আমাৰ সাধাৰণ মানুহৰ তেনেদৰে জীৱন যাপন কৰে, এইবোৰ দেখুৱাই ব্ৰ'ৱে। আপোনালোকে দেখি পাইছে। তো ল'ৰাজনে বহুত কষ্ট কৰিছে। আপোনালোকে এতিয়া দেখিলেই তেনেদৰে গছৰ ওপৰত কি কৰিছে। তো এনেধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিব আৰু এমাহমানৰ পিছত মোকো তাৰ ভিডিঅ'ত কণ্টিনিউ দেখি থাকিব। আৰু ময়ো মোৰ প্ৰাঞ্জল মিক্সাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। প্ৰাঞ্জল মিক্সাৰটো MIXER দিব। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। তো লাইক এটা কৰি আৰু লগতে কমেণ্টো কৰিবলৈ নাপাহৰিব। তো ফ্ৰেণ্ডছ আজি প্ৰাঞ্জলবোৰক লগ পাই অলপ ধেমালি কৰিলোঁ, বিভিন্ন জেগাত ঘূৰিলোঁ ন, ধুনীয়া ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যলগীয়া জেগাত ঘূৰিলোঁ। এতিয়াও আছোঁ শিৱঞ্চী নদী কাষত থিয় হৈ আছোঁ। আহি ইয়াতে পালোঁ মাজুলী কাষত। পানী নাই খাবলৈ, নদী পানীকে দুইটাই খাই দিলোঁ। ফ্ৰেণ্ডছ ভিডিঅ'টো বেছি দীঘলীয়া নহয়, শ্বৰ্টকৈ আছিলে। তো কেনেকুৱা লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট কৰি জনাব। এনেই ছাবস্ক্ৰাইব কৰি দিলে আমাৰ উৎসাহিত আকৌ ভিডিঅ' দিবলৈ ভাল ভিডিঅ' কষ্ট কৰি পাৰিম। গতিকে আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। নেক্সটটো ভিডিঅ'ত পুনৰ এবাৰ লগ পাম। বাই ফ্ৰেণ্ডছ। নেক্সট বাৰ Bye bye. প্ৰাঞ্জলবোৰক লগ নাপাম, মই অকলে আহিম। বাই বাই।